নমস্কাৰ আমি আজি বনাম জালুক দি পাৰ মাংস আহকচোন মই ইয়াত লৈছো দুটা মিডিয়াম সাইজৰ আলু কেইপিছমান অমিতা তিনিটা মিডিয়াম সাইজৰ পিয়াজ নহৰু লৈছো কেইফুটামান আৰু ইয়াৰ লগত লৈছো জালুকটো আপোনালোকে আন্দাজ মতে দিব পাৰে কিমানখিনি জ্বলা খায় এতিয়া মই এটা পাৰ লৈছো পাৰটো মই ভালকৈ ধুই বাছি লৈছো ইয়া কেৰাহীখন বহাই দিছিলো গৰম হৈছে তেলখিনি একেলগে দি দিছো এতিয়া ইয়াত মই দুখিলা তেজপাত দিছো ইলাইচি আৰু দালচেনি দি দিছো লগতে এইখিনি ভজা হৈছে এতিয়া ইয়াতে পিয়াজখিনি দি দিছো লৰাই দিছো এতিয়া আমি নহৰু জালুক আৰু আদাখিনি একেলগে মিক্সিত মাৰি লম ইয়াছো জালুক কিমান খাই আপোনালোকে নিজে দি লব মই ইয়াত দিছো অলপ যেহেতু এতিয়া জালুকবোৰৰ জ্বলা নাই হেহে জলকীয়া ইয়াত দিয়া হোৱা নাই অকল জালুকে দিছো ইয়া মাংসখিনি বহাই দিছো কেৰাহীত এতিয়া আন্দাজ মতে ইয়াতে নিমখ লগতে হালধি দি লৈছো ইয়া জিৰা গুৰি মই ইয়াত জিৰা গুৰি 1.5 চামুচ দিছো ইয়া লৰাই দিছো এতিয়া মই আগতে কাটি ৰখা আলু আৰু অমিতা কেইপিস একেলগে দি দিম মাংসৰ লগত একেলগে দি দিম এতিয়া এইখিনি একেলগে মিক্স কৰি দিছো এয়াছা ধনিয়াখিনি দিয়া হোৱা নাছিলে মই এতিয়া দি দিলো আকৌ এবাৰ লৰাই দিছো এতিয়া আমি একেবাৰে কম জুইত এইখিনি ঢাকন লগাই ভাজিম ঢাকনি লগাই দিছো এয়া বৰষুণ আৰম্ভ কৰিছে এইকেইদিন সদায় বৰষুণ দি আছে আজি 3-4 দিন হ'ল এতিয়া ঢাকনিখন গুচাই আমি মাংসখিনি আকৌ এবাৰ লৰাই দিম এসো আকৌ ঢাকনি লগাই দিছো 5 পৰা 10 মিনিট এইখিনি কম জুইত আমি ভাজিবলৈ দিম এসো মাংসখিনি প্ৰায় ভজা হৈ গৈছে এয়া আলুখিনি সিজি আহিছে এতিয়া মই ইয়াতে এটা ক্যাপসিকাম দিছো আসলতে ক্যাপসিকাম পাৰ মাংসত আগতে দিয়া হোৱা নাই কিন্তু আজি ৰাতিপুৱাৰ ভাগত এইটো কাটি থোৱা আছিল সেই কাৰণে ভাবিলো একেলগে আছে যেহেতু দিয়ে দিও ইয়া লৰাই দিছো মাংসখিনি প্ৰায় আমাৰ ভজা হৈ গৈছে এয়া মই আজি ঠেকিয়া শাক ভাজিছিলো বজাৰৰ পৰা আনা পিয়াজ আৰু নহৰু দি খাবলৈ ভালে লাগে বাৰু এতিয়া আমি ইয়াতে গৰম পানী দিম মই গৰম পানী হ'ব দিছো ঠাণ্ডা পানী নিদিও যেহেতু আমি ইয়াতে জালুক দিছো জালুকৰ যদি আপুনি ঠাণ্ডা পানী ঢালি দিয়ে জালুকৰ জ্বলাটো কমি যায় বুলি কয় হেহে মই ইয়াত উতলা
পানী দি দিছোঁ। এয়া আঞ্জা উতলি আহিছে। এতিয়া আমি 10 পৰা 15 মিনিটমান উতলিবলৈ দিম আঞ্জাখন। এয়া চাওক, এয়া আমাৰ 10 মিনিটমান হৈ গৈছে। এয়া আমাৰ পাৰ মাংস ৰেডি। নমস্কাৰ।